हाई फ्रेंड्स मैं शाहरुख और मैं आज आपलोक देखुम व्हाट्सएपर এটা নতুন ফিচার্स নতুন নহয় এটো আগতে হৈছে মানে এছামিছত এনেকুৱা ভিডিও নাই সেই কাৰণে মই বনাই আছো আপুনি হোৱাটছএপত বেলেগ বেলেগ ষ্টাইলত ফন্ট কেনেকৈ ইউজ কৰিব অলপ স্টাইলিশ ফন্ট কেনেকৈ স্টাইলিশ ফন্টত কেনেকৈ মেছেজ টাইপ কৰিব তো হেতুৰ কাৰণে আপুনি প্ৰথমতে হোৱাটছএপত যাব লাগিব তাৰ আগতে যদি আপুনি এটা আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব হোৱাটছএপত যাই আছো এতিয়া চাওক এখন এটু চাওক মই আগতে হাই দিছিলো এজন মানুহক আকৌ হাই দিও আৰু চাওক সিধা এনেকৈ গৈছে সিম্পলি মানে এনে নরমাল যেনেকৈ থাকে তেনেকৈ গৈছে এটো যদি আপুনি বোল্ড কৰি পঠাব খোজে তেতিয়ালে ষ্টার দিব আৰু টাইপ কৰিব হাই আপোনাৰ ইচ্ছা যিয়ে টাইপ কৰে তাৰপিছত আকৌ লাষ্টত হাই দি দিব চাওক এটো বোল্ড হৈ গৈছে আৰু দেখাটো কিমান ধুনীয়া হৈ গৈছে আৰু ইটালিক কৰি পঠাব পাৰে ইটালিক মানে বুজিব পায় অলপ বেকাকে হৈ থাকে যে এখন হেডৰ কাৰণে আপুনি এটো চিন ব্যৱহাৰ কৰিব লাগিব আগত তাৰ পিছত যিকোনো টাইপ কৰিব টেকনিক্যাল আসাম লাষ্টত আকৌ এটো দি দিয়ক চাওক এটো বেকা হৈ গ'ল আৰু এটা আছে যদি আপুনি টেকনিক্যাল আসামখনৰ মাজত এটা কাটি দিব খুজে মানে এটা আজ দি দিব খুজে তেতিয়াহলে চাওক টেকনিক্যাল আৰু লাষ্টত আপোনাৰ এটো চিন ব্যৱহাৰ কৰি দিব আৰু ফাৰ্ষ্টটো এইখন চিন ব্যৱহাৰ কৰিব চাওক এটো এনেকুৱা টাইপ হৈ গৈছে এতিয়া আপুনি যদি চাই ভাবে যে বোল্ডও লাগে ইটালিকো লাগে তেতিয়াহলে আপুনি এইখন ট্ৰিক্স ব্যৱহাৰ কৰিব প্ৰথমতে এটো তাৰ পিছত এটো দুইটাই দি দিলে তাৰ পিছত চাওক সাবস্ক্রাইব SUBHCRI সাবস্ক্রাইব তাৰ পিছত এটো দিয়ক ইটালিক হৈ গ'ল তাৰ পিছত স্টাৰটো আকৌ দি দিয়ক চাওক বোল্ড হৈ গ'ল ইটালিক হৈ গ'ল দুইটাই হৈ গ'ল এনেকৈ আপুনি এই লাষ্টৰ চিনটো ব্যৱহাৰ কৰি মাজত কাটাও দিব পাৰে মানে তিনিটাই হৈ যাব এটো ইমান ভাল লাগা নাই এটো দি দিও এনেকুৱা আপুনি পঠাব পাৰে ফ্ৰেন্ডবিলাকে ভাবিব এটো কেনেকৈ পঠালে যদি এখন ভিডিও ভাল লাগিছে তেতিয়াহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকে কমেন্ট কৰি জনাব যে ভিডিওখন কেনেকুৱা লাগিছে নজনালে তো আমাৰ তেনেকুৱা ভাল নালাগে তো আজিলৈ ইমানখিনিয়ে বাই বাই